সদায়নো কিমাননো মাছ মাংস জুতি লৈ থাকিম, আজি ডিমৰে জুতি লওঁ। এইফালে আলু 2টা দিলোঁ, বিলাহী আৰু পিঁয়াজৰ সৈতে মই কুকাৰত ধুনীয়াকৈ চিটি মৰাই ল'লোঁ। এইফালে অকণমান নহৰু আদা নিমখ হালধি আৰু মছলা দি পেলাই জলকীয়া দি থেঠেলিয়াই ল'লোঁ, পিঁয়াজ কেইটামান কাটি ল'লোঁ। এইফালে ডিম 3টা ভাজি ল'লোঁ। ডিমকেইটা হোৱাৰ পাছতে তেল অকণমান দি পিঁয়াজকণ ভাজি ল'লোঁ ৰঙচুৱা কৰি পেলাই। এনেকৈ তৰকাৰী বনালে খাই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো বাৰু, মই হ'লে ভাল পাওঁ। বেছি পানীও হ'ব নালাগে, অকণমান গ্ৰেভি টাইপৰ হ'ব লাগে আৰু। এইফালে মই থেঠেলিয়াই থোৱা নহৰু আদাখিনি ভাজি ল'লোঁ এনেকৈ। জোখ অনুযায়ী মই হালধি নিমখ দিয়ে দিছোঁ চব। আৰু মোৰ মানে কি হ'ল গম পাইছেনে, গিলাচত কিয় খুন্দিছোঁ,